তাপবিদ্যুৎ প্ৰকল্প থাৰ্মেল পামগৈ তাৰপিছত এপিএল পাম এইটো কলনি আছে একদম পুৰা ফ্ৰেছ কল লোকেল কল লোকেল কল খাবলৈ আপোনালোকে ইয়াত দিল্লী নৈ ওচৰত আহিব পাৰে এইটো চাচাই কল নিছে এই পকিব হ'লে কলখিনি পুৰা মেইন গেট ন এই অলপ শ্ল' কৰা এইটো নামৰূপ তাপবিদ্যুৎ প্ৰকল্প মেইন গেট এন্ট্ৰেন্স কলা চশমা এয়া আমি নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ মেইন প্ৰকল্পটোলৈ আমি গৈ আছোঁ আমি তাত হয়তো আমাক সোমাব নিদিব কিন্তু আপোনাৰ বাহিৰৰ পৰা আমি ভিউটো দেখাম কেনেকুৱা প্ৰকল্প তেনেহ'লে এতিয়া আমি নামৰূপ তাপবিদ্যুৎ প্ৰকল্প চাওঁ এইবিলাক আপোনাৰ পথবিলাক মানে পুৰা দিহিং দিব আৰু অসমৰ বিভিন্ন নদী উপনদীৰ নাম দিয়া আছে পথবিলাকৰ নাম আমি যিটো ৰোডত গৈ আছো এখন ব্ৰহ্মপুত্ৰত গৈ আছো এইটো ব্ৰহ্মপুত্ৰ ৰোড নেকি ভালে কৰিছে এইবিলাক সৰু সৰু আপোনাৰ চাহ বৈ আছে এইবিলাক বিভিন্ন ধৰণৰ নদী উপনদীৰ নাম দিয়া আছে আৰু সেইবিলাক আমাৰ ষ্টাফ কোৱাৰ্টাৰ ষ্টাফ কোৱাৰ্টাৰবিলাক দেখাই দিয়ক এবাৰ ষ্টাফ কোৱাৰ্টাৰ এইফালে আছে চাৰিওফালে একদম সেউজীয়া মাজত মানে ইয়াত থাকিলে মানে অক্সিজেনৰ কমি নাই আৰু দুবছৰমান বেছিকৈ জীয়াই থাকিব এখন হিল ফায়াৰ প্ৰটেকশ্যন এইবিলাক কিবা ইণ্ডাষ্ট্ৰিয়েল এখন ফিল্ড প্ৰটেকশ্যনৰ কিবা দেখুওৱা হৈছে এইটো দিচাং পথ এই ফিল্ডখন এজন মানুহে হাবি কাটি মানে উলিয়াই দিছিলে ল'ৰাবিলাক খেলিবৰ কাৰণে তেওঁৰ নাম আছিলে চেনী গগৈ এই ফিল্ডখন তেওঁৰ নামেৰে জনাজাত আৰু চেনী গগৈ ফিল্ড বুলি আমি জানো এইবিলাক কিনাৰত এইবিলাক অফিচবিলাক আছে এইবিলাক অফিচ প্ৰকল্পৰ মেইন গেটখন আপোনাৰ এইখন প্ৰকল্পৰ মেইন গেট ন প্ৰকল্পৰ মেইন গেটখন এখন এণ্ট্ৰেঞ্চখন হয়তো আমাক সোমাব নিদিব তোমাৰ ল'ৰালি কালৰ স্মৃতি আছে আমি GM 2 নম্বৰ পাৱাৰ হাউচ আছে আমি ধুনীয়া লাগিছে ন ধুনীয়া হৈছে গ্ৰীণ এনভাইৰনমেণ্ট আমি এতিয়া আপোনাৰ চাইডে যাম এইফালে মানে গোটেই প্লানটো এনেকৈ নেকি চাইডে যাব পাৰি এনেই মানুহে ক'লে ন ডাকঘৰ আমি পঢ়া স্কুলখনো আছে মেমৰি থাৰ্মেল পাৱাৰ প্লেণ্ট মানুহে এনেই ইণ্ডাষ্ট্ৰি বুলি ক'লে বহুত ইণ্ডাষ্ট্ৰি পলিউশ্যন তেনেকৈ ভাবে ন কিন্তু ইয়াততো থাকিলে মানে ফিল হয় মানে পলিউশ্যন দেখাই আছে ইণ্ডাষ্ট্ৰি কি নন ইণ্ডাষ্ট্ৰি প্লেচতকৈ মানে বহুত ভাল এনভাইৰনমেণ্ট থকা যেনহে লাগিছে কি পালাম ইয়াত জাজি পথ এইটো আপোনাৰ পুৰণা প্লান এইটো পুৰণা প্লান ব্ৰিটিছৰ দিনতে বনাই থৈ যোৱা প্লান 75 মেগাৱাট আৰু এটা আমাৰ নতুন প্ৰজেক্ট বনিলে আৰু ইতিমধ্যে আপোনাৰ আজি প্ৰায় 6 মাহ 7 মাহৰ আগত ষ্টাৰ্ট আপ হৈছে কেপাচিটি 100 মেগাৱাট 75 এইটো দুইটা চলি আছে এতিয়া এইটো অলপ চলি আছে পাৰ্চিয়েলি চলি আছে বুলি ক'ব লাগিব এইটো আমাৰ গেছ মানে এতিয়া 100 মেগাৱাটৰ ওপৰত মানে প্ৰডাকশ্যন হৈ আছে দুইটা মিলাই নাই এতিয়া নতুন প্ৰজেক্টত 100 মেগাৱাট দিয়ে এইটো থাৰ্মেল ক্লাব ঘৰ ইয়াত আমাৰ বিহু মঞ্চখনো আছে তাত বিহু পতা হয় প্ৰত্যেক বছৰে বিহু পতা হয় থাৰ্মেল ক্লাব তাৰ কাষতে বিহু মঞ্চ আছে এইবোৰ আমাৰ তাত বিহুৰ দিনা বিহু পতা হয় বিভিন্ন ধৰণৰ ফাংচনবিলাক নতুন প্ৰজেক্টৰ গেট এখন যিটো মই 100 মেগাৱাটৰ কথা ক'লোঁ পুনঃস্থাপিত নামৰূপ তাপবিদ্যুৎ প্ৰকল্প মোৰ ভিডিঅ'টোত আহিছে নাই জানো অলপ শ্ল' কৰি দিবা অলপ ৰখাই দিয়া এইটো আপোনাৰ 100 মেগাৱাট নতুন প্লান চাইড দেখাই দিব পাৰে ভিডিঅ' থাৰ্মেলৰ বৰনামঘৰ
গেটখন পাম আৰু খবৰ অলপ শ্ল' কৰা নামঘৰ এয়া আজি ভাদ মাহত ভকতবিলাকে নাম লৈছে এতিয়া ভাদ মাহ চলি আছে বাউণ্ডেৰী দুলীয়াজানৰ পৰা লয় আছাম গেছ কোম্পানী আছাম গেছ ডিষ্ট্ৰিবিউট কৰে মানে অইলৰ পৰা লয় কপিলি ফৰ্ট কলং ফৰ্ট মানে ইয়াত মানে চব নদী উপনদী নামে আছে গলিবিলাক মানে গোটেইখিনি খোজকাঢ়িলে মানে জেনেৰেল হৈ যাব নদী উপনদীৰ ওপৰত এইফালে আমাৰ পাহাৰটো পাটকা পাহাৰটো লাগি আছে চাই আহিব পাৰে এনেকৈ চাই আহিব বুলি ক'লে যাব পাৰি বাউণ্ডেৰীতে লাগি আছে কোৱাৰ্টাৰ কলনী মাজে মাজে আহি আছোঁ কলনী হয় সেইটো শিৱ মন্দিৰে আছিলে আমি দিল্লী নৈত দেখাটো সেইটো থাৰ্মেলৰ শিৱ মন্দিৰ ওপৰত সেই জি এম বাংলা এটা আছে ব'লা চাই আহোঁ তাৰপৰা নামবোৰ ভিউটো দেখিব ভাল হ'ব মজা মজা হেৰি ভিউটো এইফালে ন লেফ্টত এতিয়া আমি এইফালে ওপৰলৈ গৈ আছোঁ নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ জেনেৰেল মেনেজাৰৰ কোৱাৰ্টাৰৰ ফালে নামৰূপৰ ভিডিঅ' বৰ ধুনীয়া দেখি বুলি কৈছে মোৰ লগৰ বন্ধুজনে অলপ এতিয়া আমি অলপ চাই আহোঁ জিএম থাকেনে নাথাকে থাকে জি এম বাংলা আছি আছে তাত মোৰ লগৰ এবাৰ আমি চাব পাৰিম আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ পৰা গোটেই থাৰ্মেলৰ ভিউটো মানে টপ ভিউ আৰু সেইটো যে ওলাই আছে সেইটো থাৰ্মেলটো হয় ন সেই ঘৰ বিল্ডিংটো মেইন অফিচটো এইটো ইয়াৰ পৰা দেখি থকাটো পুৰণা প্ৰজেক্ট নেকি এই ব্লু কালাৰটো ন ব্লু কালাৰ টিং লাগি থকাটো সেইটো নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ নতুন ইউনিট আৰু এতিয়া আমি এইটো পাটকা পাহাৰৰ ওপৰতে আছোঁ তো আমি পাটকা পাহাৰৰ ওপৰত আছোঁ মানে এতিয়া পাটকা নামততো বহুত আছে ধাবা আছে হোটেল আছে ৰেষ্টুৰেণ্ট এতিয়া কিন্তু মেইন পাটকাটো এইটোহে হয় মানুহে পাটকা ৰেষ্টুৰেণ্টত খাবলৈ যাওঁ বুলি কয় কিন্তু আমি আজি পাটকা পাহাৰৰ ওপৰত খোজকাঢ়িবলৈ আহিছোঁ এয়া আমি এতিয়া খোজকাঢ়ি আছোঁ এয়া আমি এতিয়া পাটকা পাহাৰত খোজকাঢ়ি আছোঁ নেক্সট প্ৰজেক্ট আছাম পেট্ৰ'কেমিকেলছ লিমিটেড এটা আছাম পেট্ৰ'কেমিকেল লিমিটেড মাই প্ৰজেক্ট ওকে মাই প্লেচ তাত আৰু আমাৰ দুজন ফ্ৰেণ্ড মানে কি আৰু ভাইটিও হয় ফ্ৰেণ্ডো হয় মোৰ কলিগো হয় ৰখি আছে তাত আমাৰ কাৰণে তো সিহঁতে আমি একেলগতে ফুৰিম বাকী তো গতিকে বলক এতিয়া আমাৰ নতুন বন্ধুৰ লগত চিনাকিও কৰি দিম আৰু আমি লগতে কি আছিলে আমাৰ লাঞ্চ ৰেডি আছে আছাম পেট্ৰ'কেমিকেল লিমিটেডটো চাম অলপ আমাৰ লাঞ্চ ৰেডি হৈ আছে আপোনালোকক আমাৰ খাদ্যটো দেখুৱাম ঠিক আছে নতুন আইটেম আজি নামৰূপৰ কি খাদ্য দেখায় নতুন আইটেম নামৰূপৰ গাহৰি পৰ্কৰ বোলে বিখ্যাত বোলে স্পেচিয়েল আছে বোলে টেষ্ট আছে ঠিক আছে এতিয়া আমি এপিএল গৈ আছোঁ তো এপিএলত আমি আপোনালোকক লগ পাম অ'কে এয়া আমি এতিয়া আছাম পেট্ৰ'কেমিকেল পাব হৈছে আছাম পেট্ৰ'কেমিকেল লিমিটেড এইখন অলপ শ্ল' কৰি দিয়া এইখন গেটখন আছাম পেট্ৰ'কেমিকেলৰ সোমাব নেকি ভিতৰত কলনীখন আছে তাৰপৰাহে ইণ্ডাষ্ট্ৰি গেট আছে সেইখন মানে কলনী গেট আৰু গোটেই কেম্পাছৰ ন কেম্পাছৰ গেট এখন ধুনীয়া গেট তো আমি এতিয়া আছাম পেট্ৰ'কেমিকেলত এণ্ট্ৰি কৰিছোঁ চিধা গ'লে কি পায় চিধা গ'লে আমি ফেক্টৰী গেটত সোমাওঁগৈ সেই ৰঙা পোষ্টকেইটা আছে যে সেইটো মানে ফেক্টৰী গেট নেকি সেইটো কাৰোবাৰ আছে নহয় সেইখিনি আগত আছে
এইবিলাক কলনি কলনি আৰু কোন চাইডটো অফিচ হয় নহয় বিল্ডিং ঘৰ তিনিটা চাইডে মানে হেৰি থাকে আৰু কি ৰাধাচূড়া গছ নেকি ইমান ডাঙৰ ডাঙৰ ৰাধাচূড়া গছ ধুনীয়া লাগে ন ফুলিলে আমাৰ ইণ্ডাষ্ট্ৰীবিলাকৰ ভিতৰত চব গ্ৰীনেই চব গছ আছে অকল এনেকুৱা গছ নহয় আকৌ আপোনাৰ আম কঁঠাল মধুৰি বগৰী টেঙা চব মানে ঔষধি গছ ফল মূলৰ গছে আছে মানে চব গেষ্ট হাউচ চিকিউৰিটি ব্ৰাঞ্চ ইণ্ডাষ্ট্ৰীৰ ভিতৰত চব আপুনি ঔষধি গছে পাব ফল মূলৰ গছে পাব মানে এইটো অফিচাৰ্ছ ক্লাব এইটো নন এক্সিকিউটিভ ক্লাব এইটো আছিলে আগতে ইয়াত এখন বিহু মঞ্চও আছিলে এয়া APL নামঘৰ এখন বিহু মঞ্চখন এইখন এতিয়া বস্তু থৈ দিছে কনষ্ট্ৰাকশ্যন চলি আছে ন কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে এয়া APL নামঘৰ ন APL নামঘৰ APL নামঘৰ এইবিলাক কনষ্ট্ৰাকশ্যন চলি আছে এইটো নতুন গোটটো বনাই আছে ন নতুন প্ৰজেক্ট বনাই আছে এইবিলাক ষ্ট'ৰেজ টেংকবিলাক এইবোৰ দেখি আছে ওখ ওখ টাৱাৰবিলাক এইবিলাক নতুন প্ৰজেক্টৰ বিভিন্ন ধৰণৰ কাম চলি আছে এতিয়া আমি বাহিৰলৈ চাপ্লাই হৈ থাকে আমাৰ দুটা প্ৰডাক্ট যাব ইয়াৰ পৰা এটা আছে মিথানল এটা আছে ফৰ্মেলিন দুটাই মেইন প্ৰডাক্ট আছে আৰু যাওঁ অলপ ইণ্ডাষ্ট্ৰী গেটখনৰ ওচৰত এনেকৈ সেইখনে ভ্ৰমণ দিবন এফালে ওলাই যাব পাৰি ন লেফ্ট বন্ধ আজি দেওবাৰ যে মানুহবিলাক APL অফিচ প্লান্ট এৰিয়া এইটোহে এইফালে ইণ্ডাষ্ট্ৰী গেটখন সোমাই যায় এইফালে এতিয়া আমাৰ এণ্ট্ৰি পাছ নাই কাৰণে আমি সোমাব নোৱাৰিম আৰু তোৰ কাৰণে স্পেচিয়েল পাৰ্মিট লাগিব আপোনালোকক এইকেইটা কিহৰ টেংক বনাই আছে এইকেইটা মিথানল ষ্ট'ৰেজ টেংক আমাৰ লগৰ বন্ধুকেইজনৰ এতিয়া ডিউটি ছুটি হৈছে আৰু এতিয়া আমি সিহঁতৰ ঘৰলৈ গৈ আছোঁ কোৱাৰ্টাৰলৈ ধৰক আমি কোৱাৰ্টাৰৰ পৰা উঠাই আছোঁ উঠোৱা সেইটো ঘূৰি আছোঁ APL কলনি APL কলনি একা বেকা ৰাস্তা গৈ আছে কোনটো চৰকাৰী লেফ্ট চাইড মোৰ ফেন আয়ুফৰ ঘৰ পাইছোঁহি আয়ুফৰ ঘৰ এইখন গেটখন আছিলে যাম আমি আয়ুফৰ ঘৰ পাইছোঁহি লগৰ দীক্ষিত আছে আমি আৰু ইয়াত ৰখি আছোঁ হেল্ল' এইজন আমাৰ লগৰ ফ্ৰেণ্ড দীক্ষিত হেল্ল' ফুৰিম আজি ফুৰিব যাম তাৰপাছত আৰু এজন আছে আয়ুফৰ বুলি আমি আয়ুফক লগ পালোঁ দেই এয়া এতিয়া আমাৰ গোটেইকেইজন লেফ্ট চাইডে বেলচিটো বহাই দিম এইজন দীক্ষিত হেল্ল' কৈ দিয়া অলপ এইফালে এটা আয়ুফৰ আমাৰ মিষ্টাৰ হিৰো আমিতো আছোৱেই আগৰ পৰা এতিয়া আমি ক'ত যাম আমি এতিয়া গৈ আছোঁ জয়পুৰ হিমনাম মই আপোনালোকক আগতে কৈছিলোঁ ৰূৰালী য'ত শেষ হৈছে আমি সেই পইণ্টলৈকে যাম নেপকো ব্ৰিজ চাম আমি এতিয়া জয়পুৰ ৰেইন ফৰেষ্ট নিজকে কিমান দেখা দিম অলপ বাহিৰটো দেখা দিওঁ এখন APL মেডিকেল আমি মানে এইফালৰ পৰা চাই গৈছিলোঁ যে এইটো বিহু মঞ্চ কেমিকেল ৰাসায়নিক নামঘৰটো আছে ন
আমি পাইছোঁ কি গেট অফ চুকাফা চাউলুং চুকাফা পৰ্যটন কেন্দ্ৰ টিপাম ৰোডত আমি গৈছোঁ এইটো টিপাম ৰোড ন ষ্টেটটো ৰাইট ছাইডত ক'ত যায় এইফালে দেওমালি যায় এইটো আমি টিপাম ৰোড গৈছোঁ টিপাম ৰোড এইটো আমি ডিগবৈ পামগৈ ডিগবৈ পাঁচআলি ভাদৈ পাঁচআলি পামগৈ অৰুণাচলৰ দেওমালি ফালে অৰুণাচল এইটো ভাদৈ পাঁচআলি লওঁগৈ গৈ থাকোঁ ভাদৈ পাঁচআলি পৰা আপুনি দুলীয়াজান তাৰপৰা তিনিচুকীয়া ডিগবৈ এইফালে নামৰূপ দূৰ হয় চাগে কোনফালে এইটো ৰাস্তাতকৈ নাহৰকটীয়া হৈ যোৱা ডিগবৈ যাবলৈ পিনে ওচৰ ওচৰ হয় নেকি অঁ সেই হাবি ৰাস্তাটো নেকি হাবি ৰাস্তালৈ আহিছে হাবি এতিয়া আমি নেপকো ব্ৰিজ পাম নেপকো ব্ৰিজ উঠিছোঁ আৰু ন আহি পাইছোঁ ফুৰিব আহিছিলোঁ এবাৰ সেই তলখন নেকি এখন বেলেগ ধুনীয়া আছে ন নৈকাখন বনাই দিছোঁ এইটো নেপকৰ নেকি ন এইটো নেপকৰ ইয়াৰ পৰা পানীটো উঠায় আৰু নদীখন দিহিং নদী এখন দিহিং নদী দিহিং আৰু এইপিনে আছে পাটকাই পাহাৰ সেইকাৰণে দিহিং পাটকাই বৰ্ষাৰণ্য মই ফুৰোঁতে এই তলৰখনত এইফালে বুদ্ধিষ্ট মংটো আছে হয় নাই মনত পৰিছে এখন তোমাৰ আজি 8 বছৰমান আগতে ষ্টাৰ্ট কৰিছোঁ নেকি এই ৰিজৰ্টখন বনাব য'ত আমি গৈ আছোঁ সেইটো আমি কৰিব পাৰিলোঁ হয় ন আমি এতিয়া ফ্ৰণ্টৰ পিনে সোমাই দিম এইটো কি আছে টিপাম ফাকে বৌদ্ধ বিহাৰ এইটো টিপাম ফাকে বৌদ্ধ বিহাৰ এইটো সোমাব এতিয়া সোমাই দিম ন হিম নাম ইকো কেম্প এইখনত ইমান ভিৰ নাপায় এইকেইটাত কি মানুহ থাকে নেকি এইকেইটাত ৰাতি নাইট ষ্টে কৰিব পাৰি অঁ পাৰ্মিশ্যন আচ্ছা আচ্ছা এখন ডিঙিংখন হয় ন যিবিলাক পানী দেখি আছে এইবিলাক হৈছে আপোনাৰ দিহিং নৈখন কেমেৰাত আহিছে নাই দিহিং নৈ উঠিব লাগিব নাম এইটো কাৰণে আমি কেম্পত দিহিং নৈৰ পাৰত বহি আছোঁ এইবিলাক ইক' কেম্প ইয়াত মানুহে নাইট ষ্টে কৰিব পাৰে আৰু নিজৰ টেণ্ট থাকিলে টেণ্টো লগাব পাৰে এইটো আমাৰ ফাৰ্ষ্ট আইটেম এইটো কি হয় পৰ্ক হয় ন স্মক পৰ্ক নেকি স্মক পৰ্ক এইটো স্মক চিকেন আৰু এইটো মাছ পিটিকা এইটো মানে ইয়াৰ স্পেচিয়েল হয় উইথ বেম্বু গাছ ওচৰৰ পৰা খাই দিওঁ এইবোৰ বেম্বু ন বগা বগা
কি হ'ল মাছ নাই নাই মাছ হেল্ল' ফ্ৰেণ্ডছ, আমাৰ এতিয়া খোৱা বোৱা হৈ গ'ল। এতিয়া আমি জয়পুৰ ৰেইন ফৰেষ্টলৈ গৈ আছোঁ। দেখিছা কিমান আমাৰ আফটাৰ লকডাউন গাৰ্লছ আৰ প্লেয়িং ভলীবল, ফিউচাৰ অফ ইণ্ডিয়া। তিনিআলিৰ পৰা চাৰিআলিৰ পৰা দেওপানী যোৱা ৰাস্তা, দেওমালি যোৱা ৰাস্তাৰ ফালে আহিব লাগিব ন? দেওমালি যোৱা ৰাস্তাৰ ফালে আহিলে জয়পুৰ ৰেইন ফৰেষ্ট পোৱা যায়। জয়পুৰ চাৰিআলিৰ পৰা দেওমালি যোৱা ফালে আহিলে ফাৰ্ষ্ট চাৰিআলিটো ন? ফাৰ্ষ্ট চাৰিআলিটোৰ লেফ্ট চাইডত নামৰূপ যায়, নামৰূপ যায় লেফ্টত তোমাৰ জয়পুৰ ৰেইন ফৰেষ্ট। ফাইনেলি আমি জয়পুৰ ৰেইন ফৰেষ্ট পালোহি। জয়পুৰ বৰ্ষাৰণ্য, এইখন জয়পুৰ বৰ্ষাৰণ্য। এই আমি জয়পুৰ বৰ্ষাৰণ্যৰ ভিতৰত এণ্ট্ৰি কৰিছোঁ। ইয়াৰ পৰা কিমান যাব লাগিব? জয়পুৰ ৰেঞ্জাৰ ফৰেষ্ট অফিচাৰ। ইয়াৰ পৰা আৰু আমি 2 কিলোমিটাৰ গ'লে মেইন লোকেশ্যন পাম যে। মোৰ লগত অহা ফ্ৰেণ্ডকেইটা কৈ আছে অলপ পাছত আমি দিহিংখন পাম চাইডৰ কাষে কাষে। ভিডিঅ'টো ধুনীয়া হ'ব, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এই ৰেইন ফৰেষ্ট ফেষ্টিভেল এদিন হয় নেকি? ইয়াতে হয় ন? এই আগৰ সেই বালি চাপৰি আছে যে, বস্তুটো বন্ধ কৰি দিওঁ দেই। ফেনখন চলি যাওক, ফেনখন চলি যাওক। আমি জয়পুৰ ৰেইন ফৰেষ্ট ফেষ্টিভেল পতা লোকেশ্যনটো পাইছোঁহি। লেফ্ট চাইডে মই আপোনাক দেখাই আছোঁ। অলপ ঘৰ দুটামান আছে, ঘৰকেইটা বাৰু কহুৱা বন কি মজা ফুলিছে। মানে কহুৱা বনৰ মাজত ফটো তুলিবলৈ মজা হৈছিলে। এইখিনিতে আপোনালোকে এই লোকেশ্যনটো ইয়াতে জয়পুৰ ৰেইন ফেষ্টিভেল আয়োজন কৰে। দূৰত আপোনালোকে বগা বগাবিলাক দেখিছে, এইবিলাক আপোনাৰ কহুৱা বন। মানে ফটো শ্বুটিঙৰ কাৰণে মজা আৰু ধুনীয়া প্লেচ, মানে চালিয়া প্লেচ। এইখিনি নৈখন দুভাগ হৈ গৈছে ন? এই মাজতখিনি চাপৰি তাত হৈ গৈছে। দুফালে দুখন নৈ, মাজত চাপৰি, তাত তোমাৰ কহুৱা বন ফুলি আছে। মানে মজা ভিউ আৰু তাতে ফেষ্টিভেলটো পাতে। টিপাম পাহাৰ, এইখিনি টিপাম পাহাৰ। তাৰপৰা সেই টিপাম পাহাৰখন গৈ অলপ আগত গৈ নামৰূপত গৈ তোমাৰ সত্য পাহাৰৰ লাগি থাকে। ক'ভিডৰ কাৰণে লাষ্ট হৈ আছে বাৰু, তালৈ যাব মানে নহয়, নেটৱৰ্কটো পাই যাব, ফেচবুকত পাই যাব। এইফালে মানুহৰ ঘৰ ৰাস্তাটো বাঢ়ি আছে। ডিঙৰ পাৰত ধুনীয়াকৈ খাব পাৰিব। এথেনিক ফুড। অলপ আগত এইটো কি আছে নাহৰকটীয়া গ'লে সেই পাহাৰটোৰ ওপৰত যে ষ্টেপটো বাগানৰ টিপাম পাহাৰ, মন্দিৰ আছে। টিপাম মন্দিৰটো সেইটো চাব পাৰিব। 1000টা ষ্টেপ থকা এটা মন্দিৰ। মানে ৰাতিপুৱা সেই 1000 ষ্টেপ থকা টিপাম পাহাৰৰ মন্দিৰটো চাই ধুনীয়াকৈ গোটেই নামৰূপ ফুৰি, দিল্লী ঘাট ফুৰি, আবেলি দিহিঙৰ পাৰৰ নেটৱৰ্ক ব্ৰিজৰ ওচৰৰ এথেনিক ৰিজৰ্টত ধুনীয়াকৈ খাই ল'ব পাৰিব আৰু। চুকাফাই টিপামত আছিলে। চুকাফাই টিপামত আহি আছিলে। শিৱসাগৰৰ পাছত
এইটো নামচাং টি ষ্টেট। এই লেফট চাইডেদি নহয় এই আমি ফাইনেলি পাই গ'লোঁ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান জয়পুৰ বনাঞ্চল ডিব্ৰুগড় বনমণ্ডল ফাইনেলি। এই পাহাৰটো লৈ এইফালে যায় নেকি? নহয় ন, আগত এইফালে যাব লাগে ন, এই টিপম পাহাৰটো যে পাহাৰটো নহয় ইফালে আছে। এইফালে আগলৈ দেওমালি। এই পাহাৰটোৰ পৰা দেওমালি চাইডটো মজা লাগে ন দিহিংখন। এইটোৱে টিপম পাহাৰ নে দিহিং পাটকাই নেশ্যনেল ৰেইন ফৰেষ্ট। এইফালেদি যাব পাৰি। এইটো ধুনীয়া এটা বাগানৰ ভিউ। এতিয়া আমি ভিডিঅ'টো ইমানতে ৰাখিছোঁ। এতিয়া আমি ফ্ৰেণ্ডৰ লগত অলপ ফটো উঠোঁ। বাই বাই। তাতে প্ৰথম সোমাই আপোনালোকে এখন বৰ্ড দেখিবলৈ পাব। তাতে লিখা আছে বায়'ডাইভাৰ্চিটি অফ দিহিং পাটকাই নেশ্যনেল পাৰ্ক। তাতে আপোনাৰ লিখা আছে মেমেলছ, ৱাইল্ড বাৰ্ড, reptiles, butterflies, 155 plus butterflies, fish 35 plus, major trees 60 plus, orchids 101 plus। এইবিলাক আপোনালোকে ইয়াত দেখিবলৈ পাব আহিলে। চ' আপোনালোকে আহিব ইয়াত।